শিক্ষাৰ্থীসকল পলাশৰ পাঠদান চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি অসমীয়া ব্যাকৰণৰ আন এটি গুৰুত্বপূৰ্ণ বিষয় উপসৰ্গ বিষয়ে আলোচনা কৰিম। আহাচোন আমি এটা ভিডিঅ'টোলৈ আহোঁ। উপসৰ্গ, ইয়াত উপসৰ্গ কাক বোলে সেই সংজ্ঞাটো দিয়া হৈছে। যিবোৰ সৰ্গ ধাতু বা মূল ৰূপৰ আগত বহে সেইবোৰক উপসৰ্গ বোলে। উপসৰ্গবোৰক পূৰ্বসৰ্গ বোলা হয়। এতিয়া সৰ্গ হল কিছুমান বৰ্ণ বা অৰ্থপূৰ্ণ বৰ্ণ বা বৰ্ণ সমষ্টি, যে সেই সৰ্গবোৰ ক'ত বহে? ধাতু বা মূল ৰূপৰ আগত বহি এটা অৰ্থপূৰ্ণ শব্দ গঠন কৰে। উপসৰ্গবোৰ সাধাৰণতে একোটা অব্যয় পদ। এতিয়া আমাৰ অসমীয়াত 20টা উপসৰ্গ আমি পাওঁ, আৰু সেই 20টা উপসৰ্গ সংস্কৃত ভাষাৰ পৰা অহা। সেই সংস্কৃত ভাষাৰ পৰা অহা উপসৰ্গ 20টা হল প্ৰ, পৰা, অপ, সম, নি, অব, অনু, নিৰ, জুৰ, বি, অধি, সু, উত, পৰি, ৰতি, অভি, অতি, অপি, উপ আৰু আ। গতিকে এই 20টা হল সংস্কৃতৰ পৰা অহা উপসৰ্গ, যিকেইটা আমি এতিয়া অসমীয়া ভাষাত প্ৰয়োগ কৰি আছো। এতিয়া এই উপসৰ্গবোৰনো কেনেকৈ ব্যৱহাৰ হয় আৰু তাৰ দ্বাৰা কেনেকৈ শব্দ গঠন হয় আমি সেই বিষয়ে আলোচনা কৰিম। এতিয়া প্ৰদি প্ৰস্থান প্ৰসিদ্ধ, পৰা উপসৰ্গ দি পৰাজিত পৰাজয়, অপ উপসৰ্গ দি অপমান অপকৰ্ম, সম দি হয় সংগীত সংযোগ, নি উপসৰ্গ দি নিমগ্ন নিযুক্তি। ঠিক তেনেকৈ অব উপসৰ্গ দি অৱগতি অৱতৰণ, অনু উপসৰ্গ দি অনুজ অনুৰূপ, নিৰ দি হব নিৰ্গত নিসংগ, দূৰ উপসৰ্গটো দি শব্দ গঠন হয় ধৰা দুৰ্গম দুৰ্ভিক্ষ, ভি উপসৰ্গ দি হব বিপদ বিষম, অধি উপসৰ্গ দি হয় অধিকাৰ অধিপতি, সু দি হব সুগম সুলভ, উত দি হয় উৎকৰ্ষ উন্নত, পৰি দি হয় পৰিত্যাগ পৰিমাণ, প্ৰতি উপসৰ্গ দি শব্দ চোৱাচোন প্ৰতিবাদী প্ৰতিৰূপ, অভি উপসৰ্গ দি হয় অভিভাৱক অভিযান, অতি উপসৰ্গ দি অতিশয় অতিমাত্ৰা। ঠিক তেনেকৈ অপি উপসৰ্গ দি অপিনিধান অপিনিহিত, উপ উপসৰ্গ দি হয় উপগ্ৰহ উপযুক্ত। ঠিক তেনেকৈ শেষ যিটো উপসৰ্গ আছে আটো দি হয় আজম আবদ্ধ। মই মাত্ৰ ইয়াত প্ৰতিটো উপসৰ্গৰে দুটা উদাহৰণ দিছো, গতিকে এই উপসৰ্গ দি অন্য বহুত শব্দ গঠন হয়। এতিয়া আমাৰ এটা কথা মনলৈ আহে যে আমাৰ কি গোটেই উপসৰ্গবোৰ সংস্কৃতৰ পৰা অহা নেকি? আচলতে অসমীয়া ভাষাত কিছুমান উপসৰ্গ আছে, সেই উপসৰ্গ কেইটা আচলতে কি হৈছে যে উচ্চাৰণৰ বৈশিষ্ট্যৰ কাৰণে কিছুমান সংস্কৃত ভাষাৰ উপসৰ্গ অসমীয়াত তাৰ বেলেগ ধৰণে উচ্চাৰণ হয়। তেনে অব উপসৰ্গৰ পৰা হৈছে আও, অব যিটো সংস্কৃত উপসৰ্গ তাৰ পৰা হৈছে আও, যেনেকৈ আও মৰম। ঠিক তেনেকৈ অপৰ পৰাও উদ্ভৱ হৈছে আওটো, যেনেকৈ ধৰা তোমাৰ অপমৰণটো হয় আও মৰম। ঠিক এই ধৰণে আমাৰ যেনেকৈ অবৰ পৰা আও, অব হেলা, আও হেলাটো আচলতে কি আও হেলা আমি কওঁ, এই ধৰণৰ হয়। গতিকে আমি আজি উপসৰ্গ কাক বোলে আৰু অসমীয়াত ব্যৱহাৰ হোৱা উপসৰ্গসমূহৰ বিষয়ে আলোচনা কৰিলো। আশা কৰিছো তোমালোকে বুজি পাইছা, আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্টত তোমালোকে জনাব পাৰিবা।